কবিতাৰ শিৰোনাম ভগ্ন হৃদয় মোৰ। কবি ৰীমা বৈশ্য, আবৃত্তিকাৰ জোনাক নিশা। লিখিব পৰা হ'লে এখন উপন্যাস সামৰি লিখিলোহেঁতেন মোৰ দুখৰ বিন্দা। ব্যৰ্থতাৰ আন্ধাৰে গ্ৰাস কৰি থকা মোৰ ভগ্ন হৃদয়ৰ কাঁচৰ টুকুৰাবোৰ মই তাত জোৰা দিলোহেঁতেন। দুৰ্ভগীয়া মনে বেদনাৰ সাগৰখন ঢৌৱাই থকা অন্তৰাত্মাৰ কথা মই বিৱৰি লিখিলোহেঁতেন। কিন্তু কি জানা, মোৰ হাতে কলম ধৰিব পৰাকৈ মই সম্পূৰ্ণৰূপে সুস্থ নহয়। মই যে এতিয়া বিকলাংগ। কিয় জানো মোৰ হাত আছে, জোৰ নাই। মোৰ মন আছে, সাহস নাই। কাৰণ এতিয়া মই সুখী নহয়। মই জানো সুখী হোৱাৰ অনুৰাগ মোৰ এতিয়া বন্ধ কোঠাত। শূন্যতাৰ প্ৰলেপ মোৰ হৃদয়ৰ কোঠালিয়ে কোঠালিয়ে বিয়পিছে এতিয়া। লিখিব নোৱাৰো কাহানিও। ভগ্ন হৃদয়জোৰা মোৰ উপন্যাস।